হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই এটা মিনি ব্লগ আৰম্ভ কৰিছোঁ দেই বনাবলৈ। নেজানো মই কেনেকুৱা হয় বা কেনেকুৱা বনাম। মোৰ ল'ৰা যাক লৈ মই যাব ওলাইছোঁ আজি ডক্টৰৰ ওচৰলৈ। তিনিচুকীয়াত বহে ডক্টৰজন। আৰু যাওঁতে ল'ৰাই শুই গৈছে একদম কোলাতে। ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আগত দেখিছেনে গাড়ীখন, মই ভিডিঅ' এইকাৰণে কৰিছোঁ, গাড়ীখন মোৰ খুব ভাল লাগিছে। নতুনকৈ ওলাই আছে, এখন জিমনি নে কি নেজানো দেই, কিবা এনেকুৱাই। তাৰপৰা এতিয়া আমি গৈ আছোঁ ডক্টৰৰ ওচৰলৈ। বৰ ভিৰ, তাতে ল'ৰাৰ গা বেয়া। পাই গ'লোঁ ক্লিনিক। সাৰ পাই হাঁহি মাৰিছে। মানুহ বেছি নাছিল যেনিবা, সোনকালে হৈ গ'ল। এতিয়া আমি পুনৰ গাড়ীত বহি ঘৰলৈ যাব ওলাইছোঁ। ক'তো ৰোৱা নাই আৰু বাহিৰত। কাৰণটো হ'ল যে ইমানেই গৰম, তাতে ল'ৰাৰ গা বেয়া, কষ্ট পোৱাতকৈ ঘৰলৈ যাওঁ। বাপেকে পিছফাললৈ চাই মাতি আছে। আমি আৰু ঘৰ পালোহি আৰু বেছি দেৰি নাই আৰু। আমি দুয়োটা পিছফালে বহি লৈছোঁ যে, বাপেকে অকলে আগফালে বহি আছে, মাতি আছে। এনেই ভাবিলোঁ কি সকলোকে দেখি মোৰো বনাব মন গ'ল ব্লগ এটা। মন যায়, কিন্তু কেতিয়াবা কেনেকৈ ভইচ দিয়ে, কেনেকৈ ভিডিঅ' শ্বুট কৰে, মোৰ কৰিবলৈ দেখোন সময়েই নহয় দেখোন। মন গ'লেও কেতিয়াবা নোৱাৰোঁ। আৰু কেতিয়াবা ভিডিঅ' কৰোঁ যদিও ভইচ দিবলৈ থাকি যায়। আহি পালোঁ ঘৰ আহি আৰু ল'ৰা আৰম্ভ হৈ গ'ল খেল। এতিয়া তাক খেলিব লাগে। গাড়ীখন বহাই দিছোঁ, দি মই ফুৰাই আছোঁ আৰু। বাপেক গ'ল কামলৈ, এতিয়া ল'ৰা আৰু কোনে পায় আৰু। অলপ সময় খেলিব, তাৰপৰা কিবা এটা খাই আকৌ শুই যাব বাৰু। আজিলৈ ইমানেই দেই, ভাল পালে আকৌ বনাম পিছলৈ।